আপোনালোক সকলোকে পইণ্ট অফ ভিউলৈ স্বাগতম আপোনালোকৰ মাজত মই ৰাজীৱ ৰাজ সময়ত হয়তো বহুত মানুহৰে মনলৈ প্ৰশ্ন আহি আছে যে আমাৰ শৰীৰৰ ইমিউন সিস্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতা ষ্ট্ৰং হয় নে নহয় আজিৰ এই ভিডিওটো বহু গুৰুত্বপূৰ্ণ অনুগ্ৰহ কৰি শেষলৈকে এই ভিডিওটো চাব যিসকল লোক স্মাৰ্টফোন ইউজ কৰিব নাজানে তেওঁলোকলৈকে এই ইনফৰমেশ্যন আপোনালোকে পাছ অন কৰিব যাতে তেওঁলোকেও সজাগ হ'ব পাৰে কাৰণ মই আজি এই ভিডিওটোত আলোচনা কৰিম কি লক্ষণৰ পৰা আমি গম পাম আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং হয় নে নহয় কেনেবোৰ ব্যৱস্থা ল'লে আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং হ'ব বা কেনেবোৰ বস্তু আমি খাব লাগে এই সকলোবোৰ আজি মই এই ভিডিওত আলোচনা কৰিম তেন্তে আৰম্ভ কৰোঁ পইণ্ট অফ ভিউ প্ৰথমতে আলোচনা কৰিছো আমি কেনেকৈ গম পাম আমাৰ শৰীৰৰ ইমিউন সিস্টেম বা ৰোগ প্ৰতিৰোধক ক্ষমতা ষ্ট্ৰং হয় নে নহয় প্ৰথম লক্ষণ যদিহে বতৰ সলনি হৈ গলে আপোনালোকৰ জ্বৰ চৰ্দি আৰম্ভ হৈ যায় বতৰ সলনি হৈছে আপোনালোকৰ জ্বৰ আৰম্ভ হৈ গৈছে বতৰ সলনি হৈছে আপোনালোকৰ চৰ্দি আৰম্ভ হৈ গৈছে তেনেহলে বুজি পাব আপোনালোকৰ ইমিউন সিস্টেম অৰ্থাৎ আপোনালোকৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হয় নম্বৰ 2 লক্ষণ হৈছে আপোনালোকৰ যদি বেছিভাগ সময়তে লেজিনেছ ফিল হয় আপোনালোকৰ দুৰ্বল অনুভৱ হৈ থাকে তেনেহলে গম পাব যে আপোনালোকৰ ইমিউন সিস্টেম ষ্ট্ৰং নহয় আৰু নম্বৰ 3 আপোনালোকৰ যদিহে সঘনাই জ্বৰ চৰ্দি হৈ থাকে আৰু আপোনালোকে মেডিচিন ব্যৱহাৰ কৰাৰ পিছতো যদি ই ভাল পাওঁতে আপোনালোকৰ সময় লৈছে তেনেহলে বুজিব আপোনাৰ ইমিউন সিস্টেম দুৰ্বল হয় নম্বৰ 4 আপোনালোকৰ যদি অকমান কাম কৰিলে আপোনালোকৰ ভাগৰ অনুভৱ হয় আপোনালোকে টায়াৰ্ড ফিল কৰে তেনেহলে বুজিব যে আপোনালোকৰ ইমিউন সিস্টেম দুৰ্বল হয় এতিয়া আহিছো আমি কেনেকৈ কিবোৰ ব্যৱস্থা ল'ব লাগিব যাৰ পৰা আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং হ'ব প্ৰথম মেজাৰ আৰু অতি গুৰুত্বপূৰ্ণ আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ শুব লাগিব আপোনালোকক সাফিচিয়েন্ট স্লিপ লাগিব আপোনালোকে অতি কমেও 7 ঘণ্টাৰ পৰা 9 ঘণ্টা শুব লাগিব যদি আপোনালোকৰ টোপনিৰ মাত্ৰা কম হয় আপোনালোকে লেট নাইট কিবা কাম কৰে বা অযথা আপোনালোকে মোবাইল টেলিভিছন আদি চাই আপোনালোকে ৰাতি দেৰিকৈ শুই তেনেহলে আপোনাৰ ইমিউন সিস্টেম দুৰ্বল হ'ব পাৰে গতিকে আপোনালোকে এক প্ৰপাৰ শিডিউল মেইনটেইন কৰক যাতে আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ শুব পাৰে আৰু আপোনালোকৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰিব পাৰে এণ্ড নম্বৰ 2 আপোনালোকে এক্সেছিভ সুগাৰ লোৱাৰ পৰা দূৰত থাকক আপোনালোকে শকত হোৱাৰ পৰা দূৰত থাকক আপোনালোকে এনেকুৱা ব্যৱস্থা কৰক আপোনালোকে এনেকুৱা ফিট ৰাখক যাতে আপোনালোকে শকত হ'ব নাপায় কাৰণ যদিহে আপোনালোক শকত হয় তেনেহ'লে আপোনালোকৰ ডায়েবেটিছ দেখা দিব ব্লাড প্ৰেছাৰ দেখা দিব যাৰ ফলত আপোনালোকৰ দেহত হোৱাইট ব্লাড চেল কমকৈ প্ৰডিউচ হ'ব যাৰ ফলত আপোনালোকৰ ইমিউন সিস্টেম দুৰ্বল হ'ব গতিকে সুগাৰ কম লওক শকত হোৱাৰ পৰা দূৰত থাকক এণ্ড নম্বৰ 3 আপোনালোকে শৰীৰ চৰ্চা কৰক যদিহে আপোনালোকে নিতৌ এটা সময় বান্ধি আপোনালোকে শৰীৰ চৰ্চা আৰম্ভ কৰে তেনেহলে আপোনাৰ ইমিউন সিস্টেম লাহে লাহে ষ্ট্ৰং হৈ আহিব এতিয়া আহিছো আমি কিবোৰ বস্তু খাব লাগিব যাৰ পৰা আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং হোৱাত সহায় হ'ব প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ দৈ আপোনালোক সকলোৱে জানে যে দৈ খালে আপোনালোকৰ ফেট বাৰ্ণ হয় বা আপোনালোকৰ হজম শক্তিত থকা অসুবিধা দূৰ হয় দৈত উপস্থিত থাকে ভিটামিন 5 ভিটামিন 12 আদি উপস্থিত থাকে আমাৰ শৰীৰৰ ৰেড ব্লাড চেল আৰু আমাৰ নাৰ্ভাছ সিস্টেমক ষ্ট্ৰং কৰি ৰাখে আৰু আমাৰ শৰীৰৰ ইমিউন সিস্টেম মজবুত কৰি দিয়ে সেকেন্ডলি হৈছে নহৰু আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ আমাৰ ইমিউন সিস্টেমৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ নহৰুত এটা এলিচিন নামৰ এলিমেন্ট পোৱা যায় যি এলিমেন্টে আমাৰ শৰীৰত থকা ইনফেকচনৰ সৈতে যুঁজিবৰ কাৰণে এক ব্যৱস্থা কৰি দিয়ে নেক্সট হৈছে পালেং শাকত উপস্থিত থাকে ফলিক নামৰ এবিধ এলিমেন্ট যি এলিমেন্টে আমাৰ শৰীৰৰ ভিতৰৰ নতুন সেল গঢ়াত সহায় কৰে আৰু আমাৰ যি ডিএনএ আছে সেই ডিএনএ ৰিপেয়াৰৰ কাম আৰম্ভ কৰি দিয়ে ফলিকে সো আমাৰ শৰীৰৰ বাবে পালেং শাক অতি গুৰুত্বপূৰ্ণ আপোনালোক সকলোৱে জানে যে পালেং শাকত প্ৰচুৰ পৰিমাণৰ চি ভিটামিন পোৱা যায় সো পালেং শাক আমাৰ শৰীৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নেক্সট আহিছো হালধিও আমাৰ শৰীৰৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কাৰণ হালধিত এন্টি অক্সিডেন্ট এন্টি ফাংগাল এন্টিসেপ্টিক আদি বহু পৰিমাণৰ গুণ থকা দেখা যায় নিতৌ গৰম গাখীৰৰ লগত হালধি সেৱন কৰে তেনেহলে আপোনালোকে ফল নিশ্চয় পাব এনেবোৰ ব্যৱস্থা আৰু আমাৰ খোৱাৰ ধৰণত যদি আমি ইয়াক অৱলম্বন কৰোঁ তেনেহলে ইয়াৰ ফল আমি নিশ্চয় পাম আপোনালোকৰ যদি মোৰ এই ভিডিওটো ভাল লাগিলে তেনেহলে মোৰ ভিডিওটো লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব